নমস্কাৰ সশ্ৰদ্ধ প্ৰণামৰ শ্ৰদ্ধাৰে মই প্ৰিয়ম শইকীয়া আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল প্ৰিয়ম শইকীয়ালৈ। গতিকে কি হৈ আছে কথাবোৰ সকলোৱে গম পাইছেই, দেখিছে। এই ঘৰৰ এইকণৰ পৰা মই এই গেটৰ মুখলৈকে যাম, বলক আপোনালোককো লৈ যাওঁ। কথা আছে, কথা কিছুমান ক'বৰ বাবে ভিডিঅ'টো বনাইছোঁ। কথাটো হ'ল ময়ো লকডাউনত থাকি থাকি বহুত বৰ হৈ গৈছোঁ। এতিয়া চাই আছে এই মানুহ ঘৰৰ মোলৈ কি পগলামি কৰি আছে, একো নাই, ইগনোৰ। কথাটো হ'ল সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। ফাৰ্ষ্ট কথা, আপুনি যদি মই শ্বেয়াৰ কৰা লিংকটো যদি ক্লিক কৰি পেলাই ভিডিঅ'টো চাবলৈ আহি স্কিপ কৰি 10 ছেকেণ্ড টুক টুক টুককৈ নহ'লে পিককৈ এনেকৈ কাটি পেলাই যদি ভিডিঅ'টো চাবলৈ আহিছে তেনেহ'লে ধন্যবাদ। নাচালেও হ'ব, আপুনি লাইক এটা মাৰি থৈ যাব বাৰু। বহি লওঁ ইয়াতে। এতিয়া কথাটো হ'ল, পোহৰটো অহা নাই, 1 মিনিট ৰ'ব। গতিকে কথাটো হ'ল কিদৰে লকডাউনৰ সময়ত ময়ো বহুত বৰ হৈছোঁ, কিন্তু উপায় নাই। যদি আপোনালোকৰ হাতত মোবাইলটো আছেই, বিশ্বধ্বংসী যন্ত্ৰ মোবাইল, গতিকে আপোনালোকে কিছু কাম কৰিব পাৰে। মই কিছু কথা আপোনালোকক ক'ম বুলি ভাবিছোঁ, বিশেষকৈ মোৰ বয়সৰ ল'ৰা ছোৱালী যিখিনি আছে, মোৰ লগৰ বন্ধু বান্ধৱীসকল। ইউটিউব চেনেলটো সৰু বাৰু, 65 হৈছে হ'বলা। সদায় ৰাতিপুৱা শুই উঠি চাওঁ কেইটা ছাবস্ক্ৰাইবাৰ বাঢ়িছে, সেই এটাই বাঢ়ে। 65 হৈ আছিলে, আজি ৰাতিপুৱা চাইছোঁ 64 হৈ আছে। কোনোবা এটাই আনছাবস্ক্ৰাইবাৰ মাৰিলে, হ'ব, একো নাই, কৰি যাম কাম। ফাৰ্ষ্ট কথা হ'ল তোমালোকে মোৰ বন্ধু বান্ধৱীসকল, তোমালোকে কৰিব পাৰা। কাৰোবাৰ যদি ফটোগ্ৰাফী বা এডিটিঙৰ কিবা চখ আছে তেনেহ'লে তোমালোকে প্ৰেক্টিছ কৰা। এই 21 দিন পূৰা প্ৰেক্টিছ কৰিব পাৰিবা। কাইনমাষ্টাৰ, ফিল্মৰা গো এণ্ড ইনশ্বট বুলি এটা এপ আছে। ইনশ্বটত তোমালোকে একদম পূৰা মজা ভিডিঅ' এডিটিং শিকিব পাৰিবা। ষ্টাৰ্টিঙৰ কাৰণে বহুত ভাল। ছেকেণ্ড কথা, অলপ ৰাস্তালৈ ওলাই আহিলোঁ, মানুহ নাই, দেখিছে, কোনো মানুহ নাই, মই আছোঁ অকলে। এডিটিং আপোনালোকে শিকিব পাৰে। এণ্ড ফটোগ্ৰাফী যদি কাৰোবাৰ হবি আছে ফটোগ্ৰাফী, তেতিয়াহ'লে এই 21 দিনত আপোনালোকে ধুনীয়াকৈ ফটোগ্ৰাফী শিকিব পাৰে। এণ্ড এডিটিঙৰ ক্ষেত্ৰত ক'বলৈ গ'লে মই ফটো এডিটিঙৰ বাবে স্নেপচিড ইউজ কৰক আৰু লাইটৰুম ইউজ কৰিব পাৰে। তাৰপিছত ভিডিঅ' এডিটিঙৰ কাৰণে আপোনালোকে কাইনমাষ্টাৰত ভালকৈ টিউটৰিয়েলবিলাক চাব ইউটিউবত। তাৰপিছত চাবা, তাৰমানে বন্ধু বান্ধৱীসকলক কৈছোঁ। এণ্ড মই ডেছক্ৰিপশ্যনত লিংক দিম কিতাপৰ, গোটেই অসমীয়া গ্ৰন্থ যিমান আছে সকলো পঢ়িবলৈ পাব। তাত এটা লিংক দি দিম মই, গুগল ড্ৰাইভৰ। তাত লিংক দি দিম, আপোনালোকে ক্লিক কৰি পেলাই অসমীয়া কিতাপ পঢ়া যদি কাৰোবাৰ চখ আছে। মোবাইলৰ কিতাপ পঢ়াৰ ফিলিংটো ভালকৈ নাহে, মই জানো। কিতাপৰ যিটো গোন্ধ সেইটো লৈ পঢ়াটো এটা বেলেগ আমেজ আছে, কিন্তু আপোনালোকে তাত পঢ়িব পাৰিব। মই লিংক দি দিম ডেছক্ৰিপশ্যনত। এণ্ড আৰু এটা ব্লগৰ লিংক আছে মোৰ দাদা এজনৰ, তাত আপোনালোকে বহুতো উপন্যাস, আমাৰ যিবিলাকে আধুনিকভাৱে পঢ়ি পেলাই ভাল পায় তেওঁলোকৰ বাবে মই লিংক দি দিম তলত। প্ৰাচুৰ্য প্ৰীতম ব্লগ স্পট বুলি আছে, দি দিম, লিংক পঢ়িব পাৰে। এণ্ড এয়াই। তাৰপিছত গতিকে সেয়া ভিডিঅ' এডিটিং কৰিব পাৰে। ফটোৰ যাৰ হবি আছে, ফটোৰ হবি ফ'ল' কৰিব পাৰে এইকেইদিনত, কিতাপ পঢ়ক। আৰু ছেকেণ্ড বস্তুটোলৈ আহিছোঁ, সেইটো হ'ল যোনে ভিডিঅ' চাই ভাল পায়, ফিল্ম চাই ভাল পায়, ৱেব ছিৰিজ চাই ভাল পায়। গতিকে ৱেব ছিৰিজৰ কথা কিছুমান ক'ম। কৰোণাৰ কথা মই আজি একো নকওঁ, চিন্তা নকৰিব। কৰোণা চব পিনে টিভিয়ে কৰোণা শুনি বছ হৈ গৈছে। এতিয়া মই ৱেব ছিৰিজ কেইখনমান নাম কৈছোঁ, একদম ফ্ৰীতে চাবলৈ পাব আপোনালোকে। এটা এপ আছে ভিডিঅ' বাদি বুলি, এইটো ডাউনলোড কৰি ল'ব। যদি আপোনালোকে এমেজন প্ৰাইম এইবিলাকৰ ভিডিঅ' ৱেব ছিৰিজ চাবলৈ মন আছে, তেতিয়া তাত চাব পাৰিব পইচা নোহোৱাকৈ। মিৰ্জাপুৰ এইবিলাক চাব পাৰিব, ফেমিলি মেন। বাইক এখন আহি আছে, ৰ'ব অলপ দিন। আৰু ৱেব ছিৰিজ কিছুমান এতিয়া ক'বলৈ ওলাইছোঁ মই। প্ৰথম কথা, আপোনালোকে TVF এপ বুলি এটা পায়, TVF দ্য ভাইৰেল ফিভাৰ ইউটিউব চেনেলটোৰ এপটো ডাউনলোড কৰি ল'ব, TVF। তাত আপোনালোকে বহুত মজা ৱেব ছিৰিজ চাবলৈ পাব। ফাৰ্ষ্টতে পাব ফাদাৰ্ছ বুলি, তাৰপিছত ইয়ে মেৰি ফেমিলি, আপোনালোকে তাত দেখিবই। তাৰপিছত ছেকেণ্ডতে আপোনালোকে চাব পাৰে MX প্লেয়াৰত আছে আই এম মেচিয়ৰ, ফ্লেমছ, এই দুখন ৱেব ছিৰিজ চাব পাৰে। টাইম পাছ কৰি এদিনত এখনকৈ ৱেব ছিৰিজ চালেও আপোনালোকে 10 দিনত বহুত ৱেব ছিৰিজ আপোনালোকে টাইম পাছ হৈ যাব দিনটো। যদি কিবা শিকিবলৈ বিচাৰে তেতিয়া কথা কৈছোঁ, আই এম মেচিয়ৰ চাব পাৰে। তাৰপিছত আহিলে আপোনাৰ কোটা ফেক্টৰীটো চবেই চাইছে চাগে, মই কোৱাৰ প্ৰয়োজনেই নাই। কোটা ফেক্টৰী চাব পাৰে, ফ্লেমছ চাব পাৰে, ফ্লেমছৰ ছিজন 2 আহিলে, ফ্লেমছ ছিজন 2 চাব পাৰে। এণ্ড আৰু বহুকেইখন ৱেব ছিৰিজ আছে, ট্ৰিপলিং চাব পাৰে। ইয়ে মেৰি ফেমিলিখন আপোনালোকে চাব পাৰে, ইয়ে মেৰি ফেমিলিখন একদম মোৰ ফেভাৰেট হয়। ভিডিঅ'টো চাই আমনি পালেও উপায় নাই আপোনালোকে, এনেই মোৰো আমনি লাগি আছিলে ইউটিউবত। চেনেলটো অকণমান গ্ৰ' কৰোঁ বুলি ভাবিছোঁ,
সঁচা কথাটো কৈ দিছোঁ আৰু গতিকে ভিডিঅ' দি থাকিব লগা হৈছে, উপায় নাই, কেনিও ওলাই যাব নোৱাৰি। দেখিছে ভ্লগিং কৰিলে না, মোৰ আচলতে হবিটো হ'ল ভ্লগিং কৰা, কিন্তু ভ্লগ কৰিবলৈ এটা উপায় নাই, হাবি বননিৰ মাজতে ঘূৰি ফুৰিবলগীয়া হৈছে। গতিকে চাব আপোনালোকে, আৰু প্লিজ চেনেলটো গ্ৰ' কৰাত অলপ সহায় কৰি দিয়ক, শ্বেয়াৰ কৰক। মই ইয়াৰ পিছত আৰু বন্ধ খোলাৰ পিছতে মোৰ যাম, তেতিয়া তালৈ যোৱাৰ পিছত মই পঢ়াৰ জেগালৈ যোৱাৰ পিছত ভাল ভাল ব্লগ বনাব পাৰিম ধুনীয়াকৈ। গতিকে সেয়াই, বাকীনো কি ক'ম আৰু, সকলো ষ্টে হোম, ষ্টে ছেফ, ধন্যবাদ।